হয়, যোৱা ফেব্ৰুৱাৰী মাহত এটা চাঞ্চল্যকৰ ঘটনা সংঘটিত হৈছিল হোজাইৰ নীলবাগানত। আৰু সেই ঘটনাটো হৈছিল এগৰাকী কিশোৰীক নিজ প্ৰেমিকে ছুৰীৰে আঘাত কৰি আহত কৰিছিল। ইয়াৰ পাছত বৰ্তমানেও মুকলি আকাশৰ তলত সেইগৰাকী প্ৰেমিক নাজিৰ আহমেদ মুকলি আকাশৰ তলত ঘূৰি ফুৰিছে। মোৰ সৈতে যিগৰাকী ভুক্তভোগী কিশোৰী আছিল, কিশোৰীগৰাকী আছে, মই তাইৰ পৰা পোনে পোনে জানিম। তাই যিহেতু টাইমএইটত এই সন্দৰ্ভত ২-৩টা বাতৰি সম্প্ৰচাৰ হৈছিল, আৰু আজি আমি আহি এই কিশোৰীগৰাকীৰ ঘৰত আহি উপস্থিত হৈছোঁ। তাইৰ পৰা পোনে পোনে জানিবলৈ চেষ্টা কৰিম। তোমাৰ লগত এটা ঘটনা ঘটি গ'ল যোৱা ফেব্ৰুৱাৰী মাহৰ 4 তাৰিখত। কেনেকৈ কি হৈছিল? মই কলেজত গৈ আছিলোঁ। মোৰ 12 তাৰিখ HS ছেকেণ্ড ইয়েৰৰ এক্সাম আছিল। 4 তাৰিখে মই এডমিট আনিব গৈ আছিলোঁ স্কুলত। আমাৰ এডমিট আহিছিল। যোৱাৰ সময়ত সি মোক ৰাস্তাত লগ পাই ক'লে মোক, তুমি মোৰ লগত আহা আৰু মোৰ দোকানত আহা। মই ক'লোঁ নহয়, মই নাযাওঁ, এতিয়া মই এডমিট আনিব লাগে, মোৰ এক্সাম, আৰু এতিয়া নাযাওঁ। পিছত ক'লে তোমাৰতো কিবাকিবি মোৰ ওচৰত আছে, ভিডিঅ' ফটো, মই কিবাকিবি কৰি দিম তুমি যদি মোৰ লগত নাহা। পিছত মই ক'লোঁ অকল যাম 5 মিনিটৰ কাৰণে, আকৌ কি কাম আছে মোক ক'বা, মই আকৌ আহি যাম। পিছত সি মোক লৈ গ'ল দোকানৰ ভিতৰত তাৰ ৰুম এখনো আছে। তাত লৈ গৈ মোক ৰুমখনত বন্দী কৰি ৰাখি তাত মোৰ লগত জবৰদস্তি কৰিলে, যেন মোৰ কাগজ এখন দিলে, কোৰ্টৰ কিবা কাগজ, মই চিনি পোৱা নাই, দি ক'লে তাত চাইন কৰিবলৈ। মই চাইন নকৰা নাই। কিয় চাইন কৰিম, এখন কি আকৌ, তাত মোৰ বয়সো হোৱা নাই, 17 বছৰ আছে। পিছত সি মোক ক'লে, মোৰ এখনত চাইন কৰা তোমাৰ ইম্পৰ্টেণ্ট, চাইন তুমি কৰিবই লাগিব। মই ক'লোঁ নহয়, মই চাইন নকৰোঁ। পিছত সি মোৰ লগত বহুত জবৰদস্তি কৰি সি মোক তাতে 9টাৰ পৰা প্ৰায় 4টালৈকে মই তাতে আছিলোঁ। 12টামান বজাত সি মোৰ লগত এনেকৈ বিহেভ কৰিলে, চাগে মোক চিনি নাপায় নেকি, মই ক'ৰবাৰ ছোৱালী নেকি, এনেকুৱা। 3 বছৰৰ চাগে মোৰ বাল্বো আছিল তাৰ লগত। তাৰ পিছতো সি মোৰ লগত এনেকুৱা কৰিলে। পিছত সি 12টামান বজাত হ'ব মোৰ পেটত ছুৰীটো মাৰিলে। সি মাৰাৰ পিছত মই আৰু ক'ব নোৱাৰিলোঁ। 4টামান বজাত সি আকৌ বোলে মোৰ ঘৰৰ পদূলিত আনি মোক থৈ গ'ল। মই ক'ব নোৱাৰোঁ, মই বেহুচ আছিলোঁ। পিছত মোৰ ঘৰৰ মানুহে ক'লে তোমাক 4টামান বজাত সি আনি নিজৰ গাড়ীৰে, তাৰ গাড়ী এখন আছে এল্ট', সিখনেৰে সি মোক আনি মোৰ ঘৰৰ সন্মুখত পেলাই থৈ সি গ'ল। পিছত মোৰ সকলো মোক পাই হস্পিটেলত লৈ গ'লে, নীলবাগান মডেলত নিয়াৰ পৰা তাত নাৰাখিলে। পিছত হামত নিলে হোজাই, তাতো নাৰাখিলে। তাৰ পৰা নগাঁও নিলে, নগাঁৱতো মোক নাৰাখিলে। পিছত GMCHত নি মোক ৰাতি 6 তাৰিখ মোক GMCত লৈ যোৱা হ'ল। আৰু তাৰ যোৱাৰ পিছত ডক্টৰে ক'লে তাই ইমান সংকটজনক আছে, তাইক বচাব আমি নোৱাৰিম, তাৰপিছত মই চেষ্টা কৰিম আমি সকলোৱে। পিছত সকলোৱে মোক 1 ঘণ্টাৰ ভিতৰত, ৰিপৰ্টাৰো আছিল মোৰ লগত, সকলো ৰিপৰ্টাৰে মোক সহায় কৰিলে, ধন্যবাদ তেওঁলোকক। সকলোৱে মোক ক'লে যেন বচাব লাগে ছোৱালীজনীক। পিছত সকলোৱে মোক 6 তাৰিখ ৰাতি মোৰ 11টামান বজাত মোৰ অপাৰেশ্যন হ'ল। ডক্টৰবিলাকে সহায় কৰিলে আৰু মোৰ পেটত এতিয়া 60টা চিলাই হ'ল। তাৰ অপাৰেশ্যন 60টা চিলাই হৈছে। তুমি গুৱাহাটী GMCHত এডমিট হৈছিলা যেতিয়া, তো ইতিমধ্যে তুমি উল্লেখ কৰিছা যিডোখৰ ঠাইত তোমাক আঘাত দিছিল সেইখিনি স্থানত 60টাকৈ চিলাই দিয়া হৈছিল। এতিয়া কথা হৈছিল, প্ৰেমিকাগৰাকীৰ নাম কি? নাজিৰ আহমেদ। তোমাৰ যিগৰাকী হেৰি আছে, নাজিৰ আহমেদ। তোমালোকৰ ৰিলেশ্যনশ্বিপটো কিমান দিনৰ পৰা চলিছিল? 3 বছৰ হৈ গৈছিল। যেতিয়া ঘটনাটো ঘটি গৈছিল, তেতিয়া তোমাৰ ঘৰৰ লোক ক'ত আছিল, তোমাৰ পৰিয়াল? মোৰ মা ঘৰত নাছিল, বাহিৰত আছিল, ওমান গৈছিল মোৰ মা। আৰু মোৰ ভাইটি এটা আছে, তেওঁতো এতিয়ালৈকেও মুম্বাই আছে, অহা নাই। আৰু কোন নাই, মোৰ দেউতাও নাই। আৰু মই নানাৰ ঘৰৰ আছিলোঁ। নানাৰ ঘৰৰ সকলোৱে মোক হস্পিটেলত নিলে, সকলো মোৰ নানা ঘৰবিলাকে কৰিলে। তেওঁলোক নাছিল, কোনো নাছিল ঘৰত। সি সুবিধা পালে চাগে, মোৰ ঘৰতো কোনোবা নাছিল, তাকে সুবিধা পাই সি এনেকৈ কৰিলে। আকৌ সি মোৰ মা আৰু ভাইটিৰ ওপৰত কেছ এটাও কৰিলে। মই গম পালোঁ, সি কৈছে, আকৌ নিউজ এটাত কৈছে যেন সি কেছ কৰিলে। কিয় কেছ কৰিলে মই নাজানো। মোৰ মা নাছিল ঘৰত আৰু মোৰ ভাইটিও নাছিল। কিয় কেছ কৰিলে মই এইটো গম পোৱা নাই। হয়, আমি আৰক্ষীৰ কাষ চাপি, মই হস্পিটেলত থাকোঁতে কেছটো দিয়া হ'ল, মোৰ নানীয়ে দিলে।
তাৰপিছত আৰক্ষীয়ে ইমান গুৰুত্ব দিয়া নাই যিমান দিব লাগিছিল। মই যিমান ভাবিছোঁ যে মোক ইমান গুৰুত্ব দিব লাগিছিল, ইমান গুৰুত্ব আৰক্ষীয়ে মোক দিয়া নাই এতিয়ালৈকে। তাৰপিছত সি এণ্টিচিপেটৰী বেইল ল'লে, বেইল পিছত নাকচ হ'ল, তাৰপিছতো ইমান আৰক্ষীয়ে আমাক গুৰুত্ব দিয়া নাই এতিয়ালৈকে। বেইল তাৰ ৰিজেক্ট হোৱাৰ পিছত 10 তাৰিখ হ'ল, আজি 22 তাৰিখ নে 23 তাৰিখ হৈ গ'ল বেইলটো ৰিজেক্ট হোৱাৰ, কিন্তু আৰক্ষীয়ে ইমান গুৰুত্ব দিয়া নাই। আৰু ইয়াৰ আগত মোৰ মায়ে ইজাৰখন দিছিল। ঘটনাটো হোৱাৰ 3 মাহ আগত মোৰ মায়ে ছেপ্টেম্বৰত চাগে ইজাৰ এখন দি ৰাখিছিল, মোৰ ছোৱালী এটা এনেকৈ হ'ব পাৰে, আপোনালোকে সহায় কৰিব। তাৰপিছতো আৰক্ষীয়ে ইমান গুৰুত্ব দিয়া নাই। হয়, নীলবাগান মডেল এইচএছত ছেকেণ্ড ইয়াৰৰ এক্সাম দিব আছিলোঁ। এতিয়া তুমি ভুক্তভোগী হিচাপে তুমি কি বিচাৰা? মোক ন্যায় লাগে, সকলোৱে মোক সহায় কৰক, আপোনালোকেও কৰক, মই ন্যায় পাওঁ। সকলো মুখ্যমন্ত্ৰী, দল সংগঠন তথা সকলোৱে মোক ন্যায় দিবলৈ চেষ্টা কৰক, তাকে মই ন্যায় পাওঁ। আগতে এনেকুৱা ছোৱালীৰ লগত আৰু নহয়, মোৰ নিচিনা এজনৰ লগত আৰু কোনোবাৰ লগত এনেকুৱা মোৰ নিচিনা নহওক। যিগৰাকী নাজিৰে তোমাৰ লগত প্ৰেমৰ সম্পৰ্ক আছিল, তোমাক কিবা বিবাহ কৰিব বুলি কিবা হেৰি দিছিল নেকি? হয় হয়, সি মোক কোৰ্ট মেৰেজ কৰিব বিচাৰিছিল আৰু মোৰ বয়স ইমান হোৱাও নাছিল। সি কেনেকৈ মোৰ এতিয়াও মোৰ 17 বছৰ আছে, সি মোক কোৰ্ট মেৰেজ কৰিবলৈ এনেকৈ কৰিছিল। এটা কথা ইতিমধ্যে উত্থাপন হৈছে যে তোমাক লৈ বিভিন্ন স্থানত ল'ৰাটোক ফুৰিবলৈ গৈছিল। হয় হয়, সি মোক য'তে কৈছিল মই তাতে তাৰ লগত গৈছিল। নহয়, মোৰ পৰিয়ালে এইবিলাক গম পোৱা নাছিল, কাৰণ মই স্কুলত যোৱা সময়ত মোৰ মায়ে নিজে লৈ গৈছিল, আকৌ লৈ আহিছিল। মোৰ ভাইটিও তেতিয়া আছিল আৰু সি মোৰ স্কুলৰ পৰা লৈ গৈছিল, য'তে গৈছিলোঁ মই তাৰ লগত গৈছিলোঁ, কিন্তু মোৰ পৰিয়ালৰ লোকে এইবিলাক গম পোৱা নাছিল। হয়, এইগৰাকী ভুক্তভোগী যুৱতী যোৱা ফেব্ৰুৱাৰী মাহৰ 4 তাৰিখে সংঘটিত হৈছিল হোজাইৰ নীলবাগানত এটা চাঞ্চল্যকৰ ঘটনা, আৰু সেইটোৱে আছিল প্ৰেমিক যিগৰাকী যুৱক আছিল নাজিৰ আহমেদ, আৰু নাজিৰ আহমেদৰ নিজৰ যিখন ব্যৱসায়ী প্ৰতিষ্ঠান আছিল আৰু প্ৰতিষ্ঠানৰ সমীপতে ছুৰীৰে আঘাত দিছিল এগৰাকী কিশোৰীক, আৰু সেই আঘাতৰ ফলত গুৱাহাটী চিকিৎসা মহাবিদ্যালয়ৰ হস্পিটেলত 60টাকৈ চিলাই দিয়া হৈছিল। আৰু মোৰ সৈতে আছে কিশোৰীগৰাকীৰ মাতৃ। মই মাতৃৰ পৰা পোনে পোনে কিছু কথা জানিবলৈ চেষ্টা কৰিম। বাইদেউ, আপোনাৰ পৰা মই জানিব বিচাৰিম, কি ক'ব? হয়, মই এইটোৱে ক'ম, মানে মই যেতিয়া থানাত গৈ থানাত ইজাৰ দি ইজাৰত কোনো মানে আৰক্ষীৰ কোনো পদক্ষেপ লোৱা দেখা পোৱা নাই। মোৰ ছোৱালীক যেতিয়া সি ছুৰী মাৰিছিলে, ছুৰী মাৰাৰ পিছত যেতিয়া মোৰ ছোৱালীক অপাৰেশ্যন হ'ল, অপাৰেশ্যনত 60টাকৈ চিলাই হৈছে, তাতে সি আকৌ নিউজ 18ত বাতৰিত প্ৰচাৰ কৰিছে যে মোৰ ছোৱালীৰ অকণমান কাটা হৈছে, তাতে মলম লগাই সি ঘৰত আনি দি গৈছিলে। কিন্তু তাতে দুখ পাইছোঁ মই, ইমান ডাঙৰ এটা অপাৰেশ্যন হৈ ইমান ডাঙৰ এটা ঘটনা হোৱাৰ পিছত সি নিউজ 18ত আকৌ ক'ব পাৰিলে, আকৌ মোৰ ওপৰত, মোৰ ল'ৰাৰ ওপৰত, মোৰ বাই বোৱাৰীৰ ওপৰত, মোৰ মাকৰ ওপৰত সি কেছ দিছে। তাত কেছ দিব পৰা অৱস্থাত সি নিউজত আহিব পাৰিলে, কিন্তু আৰক্ষীয়ে তাক কৰায়ত্ব কৰিব নোৱাৰাত মই দুখিত। আৰক্ষীৰ তাত মই যদি যাওঁ, মোক ক'লে বোলে তাক কেনেকৈ এৰেষ্ট কৰিম, তাক মই বিচাৰি পোৱা নাই, আপুনি বিচাৰি দিয়ক। যেতিয়া মোৰ বেইলখন ৰিজেক্ট হৈছে, মই অহাৰ পিছত গম পাইছোঁ বেইলখন ৰিজেক্ট হৈছে, মই উচ্চ ন্যায়ালয়ত গৈছোঁ, তেতিয়া মই অলপ গম পাইছোঁ যে মোৰ এনেকৈ লাগিছে, মনত অলপ ন্যায় পাইছোঁ যেন লাগিছে। কিন্তু তাৰপিছত আৰক্ষীক যেতিয়া জনাইছোঁ, আৰক্ষীয়ে ক'লে যে আমি এতিয়ালৈকে বিচাৰি পোৱা নাই। যেতিয়া মই শংকৰদেৱ নগৰত গৈছোঁ, এডিশ্যনেল SP তাত, তেখেতে ছাৰে মোক যিখিনি আশ্বাস দিছে, দিয়াৰ পিছত মই তাত গৈ ৰিজেক্ট কপিখন দিছোঁ থানাত। ৰাতি ছাৰে যেতিয়া কোৱাৰ পিছত ছাৰৰ কথা ৰাখিব বুলি তেওঁ আহি এটা ৰেড মাৰিলে মোৰ ঘৰৰ ওচৰে পাজৰে। তাৰপিছত মই সংবাদ মাধ্যম দিব বিচাৰিছোঁ, কিয় মোৰ ঘৰৰ ওচৰে পাজৰে পুলিচে আহি বিচাৰি আছে, আসামিটো কৰা। এটা অভিযোগ উঠিছে, যেতিয়া আপোনাৰ ছোৱালীৰ সৈতে এনেকুৱা এটা ঘটনা ঘটি গ'ল, সেই সময়ত আপুনি ক'ত আছিল? মই ঘৰত নাছিলোঁ, মই উমান আছিলোঁ। মই উমান যোৱাৰ আগত ইজাৰ এখনো দি গৈছোঁ হেৰিত থানাত, ইজাৰ দি এণ্ট্ৰি দি কৈ গৈছিলোঁ যে এনেকৈ ঘটনা হ'ব পাৰে, মোৰ ছোৱালীৰ বয়স হোৱা নাই, মোৰ ছোৱালীৰ এক্সাম আছে, এক্সাম দিব লাগে, HS ছেকেণ্ড ইয়াৰত তাই এক্সাম দিব লগা আছিলে। যেতিয়া দুয়োজনৰ মাজত প্ৰেমৰ সম্পৰ্ক চলি আছিল, সেই কথাটো আপুনি গম পাইছিল? সেই কথাটো মই উমান যোৱাৰ 4-5 মাহ আগত গম পাইছিলোঁ। গম পোৱাৰ পিছত মই তাৰ ঘৰত
ঘৰৰ মানুহক পৰিয়ালৰ মানুহক মই বহুত বিচাৰ দিছোঁ নুৰুলকো বিচাৰ দিছোঁ তেখেতৰ মোমাই হয় নুৰুল চিৰাজুদ্দিন আজমলৰ পিয়ে নুৰুল তেখেতৰ মোমাই হয় আৰু তাৰ মাককো বিচাৰ দিছোঁ তাৰ মোমাই আৰু এটা IT প্ৰেছৰ নজৰুল বুলি তাকো মই বিচাৰ দিছোঁ আৰু বাকী মানে বহুত বিচাৰ মই দিছোঁ বিচাৰ দিয়াৰ পিছত যেতিয়া বিচাৰ পোৱা নাই তাৰ পিছতহে মই প্ৰেছ মিট দিব বাধ্য হৈছোঁ আৰু মই যে কেছ দিছোঁ মোৰ ছোৱালী যেতিয়া আৰু শেষ মোৰ আৰু কি থাকিব পাৰে এতিয়া সংবাদ মাধ্যমত যেতিয়া নিউজটো ওলাইছে আপোনালোকৰ চেনেলত যিটো নিউজ ওলাইছে এইটো নিউজত মই দেখিছোঁ বহুতে কমেণ্ট কৰি আছে মই বেয়া কাৰণে মোৰ ছোৱালী বেয়া নক'ব প্লিজ আপোনালোকে এইটো মনত ৰাখিব মই কোনো মাকে কেতিয়াও নাচায় ছোৱালীক বজাৰত এৰি দিব বুলি আপুনি এটা গুৰুত্বপূৰ্ণ কথা উল্লেখ কৰিছে যে আপুনি প্ৰেছ মিট সংবাদমেল যেতিয়া দিছিল সংবাদমেলত যেতিয়া আপুনি উল্লেখ কৰিছিল যে আপোনাৰ ছোৱালীগৰাকীক লৈ ল'ৰাজনে বিভিন্ন স্থানত ভ্ৰমণ কৰিব গৈছিল সেই বিষয়ে আপুনি অৱগত আছিল সেই বিষয়ত মই যে ক'ত গৈছে মই অৱগত নাছিলোঁ বৰ্তমানে অৱগত হৈছোঁ যে সি ক'ত গৈছে তাই এতিয়া মুখ খুলিছে আগত মুখ খোলা নাই মই স্কুলত নি মই নিজে দিছোঁ স্কুলত নি দি মই আহিছোঁ স্কুলৰ পৰা তাই ছুটী লৈ যদি কোনোবা ক'তো গৈছে মই দেখা নাই স্কুল টাইমত আকৌ তাই ঘৰত ঘূৰি আহিছে কিন্তু মই বাহিৰত যোৱাৰ পিছত সি ক'ত লৈ গৈছে এতিয়াহে মই গম পাইছোঁ মই ঘৰত থকা অৱস্থাত মই গম পোৱা নাই সি ক'ত লৈ গৈছে মই নাজানো আৰক্ষী প্ৰশাসনৰ ভূমিকা কেনেকুৱা আৰক্ষী প্ৰশাসনৰ বৰ্তমানে অংকুৰ জৈন ছাৰৰ তাত গৈছিলোঁ তেখেতে মোক আশ্বাস দিছে তেখেতে উপযুক্ত শাস্তিটো দিব মোক ন্যায়টো দিব বুলি মোক আশা দিছে তাতে মই সন্তুষ্ট হৈ বহি আছোঁ আৰু মুৰাজাৰ আৰক্ষীয়ে মোক একো সহায় কৰা নাই একো সহায় তেওঁলোকৰ পৰা মই পোৱা নাই মই থানাত গ'লে তেওঁলোকে উল্টা মোকহে ধমকি দি থাকে মোকে বিহেভটো বেয়াকৈ কৰি থাকে এইটোৱে মোক দুখ যে মুৰাজাৰ আৰক্ষীৰ হৈছে কি ঘটনাটো ঘটাৰ আজি কিমান দিন হৈ আছে আজি ফেব্ৰুৱাৰীৰ 4 তাৰিখৰ পৰা হৈছে আজি কিমান 4 তাৰিখত হৈছে ফেব্ৰুৱাৰীৰ 4 তাৰিখত ঘটনাটো হৈছে আজি কিমান দিন হৈছে ঘটনা সংঘটিত হোৱাৰ 4ৰ পৰা 5 মাহ ভৰি দিলে কিন্তু আৰক্ষী প্ৰশাসনৰ ৰহস্যজনক ভূমিকা এই পৰিয়ালটো এতিয়া ন্যায়ৰ বাবে আইনৰ দুৱাৰে দুৱাৰে ঘূৰিবলগীয়া হৈছে এতিয়া প্ৰশ্ন হয় যিগৰাকী ঘাতক প্ৰেমিক নাজিৰ আহমেদক আৰক্ষী প্ৰশাসনে ব্যৱস্থা ল'ব পাৰিবনে নাজিৰুদ্দিনৰ ওপৰত সেয়া হ'ব লক্ষণীয়